নমস্কাৰ, মোৰ ইউটিউব চেনেললৈ আপোনালোকক আকৌ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মই এবাৰ বস্তাত তিতা কেৰেলা দিম চাদৰ ওপৰত। যোৱা বছৰ এইবোৰ চব ভোট জলকীয়া আছিলে। এয়া চাওক, ভোট জলকীয়া আছিলে। এতিয়া কি কৰিছোঁ, ইয়াত এইবাৰ চাইডে চাইডে তিতা কেৰেলা দিম, আকৌ মাজত ভোট জলকীয়া দিম। এই ভোট জলকীয়া দিবলৈ পুলি মই ৰেডি কৰি ৰাখিছোঁ। এই ভোট জলকীয়া পুলি মই মাটি প্ৰিপাৰেশ্যন কৰিবলৈ প্ৰথমতে লৈছোঁ গোবৰ আৰু মাটি মিক্স থকা মাটি এইখিনি, আৰু এইখিনি লৈছোঁ ভাৰ্মি কম্পোষ্ট, আৰু এইটো ফাংগিচাইড হিচাপত বেবিষ্টিন ব্যৱহাৰ কৰিছোঁ। মোৰ ওচৰত ট্ৰাইকোডাৰ্মা নাই, ট্ৰাইকোডাৰ্মা দিব পাৰিলে ভাল, গোটেইখিনি জৈৱিক হয়। এইটো বেবিষ্টিন, এয়া মাটি, এয়া কেঁচুসাৰ। এতিয়া মই গোটেইখিনি ভালদৰে মিক্স কৰি ল'ম। এয়া কেঁচুসাৰখিনি মাটিৰ ওপৰত ঢালি দিলোঁ। এয়া চাওক বেবিষ্টিন। মই বেবিষ্টিন দি ল'লোঁ। এতিয়া মই মাটিখিনি ভালদৰে মিক্স কৰি ল'ম। মই বস্তা লৈছোঁ, আৰু চাওক মই তিতা কেৰেলা পুলিটো কেনেদৰে বনাই লৈছোঁ। এয়া পলিবেগত গুটিটো দিছিলোঁ আজিৰ পৰাই আমাৰ আগতে। এতিয়া এইবোৰ বগাব আৰম্ভ হৈছে। এইটো ৰুই দিলে আৰু আপোনাৰ বহুতখিনি আগবাঢ়ি যাব। এই বস্তাটো চাওক, মই বস্তাটোত মাটি ভৰাই ভালদৰে হেঁচি দিছোঁ যাতে ভিতৰত খালী ঠাই নাথাকে। তাৰপিছত ইয়াত মই দুটা ইটা দিছোঁ। ইটা দুটা দিয়াৰ কাৰণ হ'ল যাতে ৰ'দ দিলে ছাদখন গৰম নহয়, আৰু গৰম হ'লে কি হয়, এতিয়া যিহেতু বৰষুণ নাই, মাটিখিনি তৎক্ষণাত শুকান হৈ যায়। সেইকাৰণে মই ইয়াত দুটা ইটা দি লৈছোঁ। এতিয়া মই ইয়াত পুলিটো ৰুই দিলোঁ। এতিয়া ইয়াত বগাবলৈ মই লাহে লাহে চাঙৰ ব্যৱস্থা কৰি দিম।